মোৰ ইউটিউব চেনেল জুমন দেৱান। তো আজি আমি আহিছোঁ এই জেগাহে আৰু আমাৰ পিছফালে অনলি ধান খেতি, অসমৰ ধান খেতি আছে, অসমৰ আমাৰ ঘৰৰ ধান খেতি আছে আৰু ইয়াত আহিছোঁ মই আৰু এতিয়া যাওঁ মাজত ধান খেতিৰ মাজত একেলগে। তো এই পৰিৱেশটো কিবা এটা সুন্দৰ মজা লাগিছে আৰু কৰিলোঁ কেনেকুৱা লাগিল আৰু মই যে চাই আছিলোঁ সেইটো আৰু এয়া চব আমাৰ দাদাই তামোল পুলি লগাইছে, চব তামোল পুলি লগাইছে আৰু আমি গৈছোঁ পথাৰৰ মাজত আৰু খেতি জাল আছে, জালটোৰ পৰা তো আহি গ'লোঁ আৰু ইফালে চৰাই মৰি আছে সেইটো। তো যাওঁ ভিতৰত আহক একেলগে। ভাল লাগিছে ন গাইছ? কিবা এটা পুৰা চৰাইবিলাকে চিঞৰি আছে আৰু কুকুৰাবিলাকে ৰাও দি আছে আৰু পথাৰৰ মাজত আহি আছে, ধান খেতিৰ মাজত আৰু ইয়াত বহুত ভাল লাগিছে আহি। তো যাই আছোঁ আৰু এদিকে শুকান, এদিকে ৰাস্তাটো শুকান, কিবা ভাল লাগিছে দেখিছেনে? তো চাওঁ এটা ষ্টেণ্ডডাল থিয়া কৰাই থৈ দিয়ক, কেনেকুৱা আপোনালোকে চাব। চাওঁ দিয়া কি কৰি আছে মোৰ লগত আহক আৰু আপোনালোকক আৰু এটা বস্তু দেখাই দিছোঁ, নহয় শুনাই দিছোঁ, মানে হেৰি চৰাইবিলাকে কেনেকৈ চিঞৰি আছে, মই মাইকটো অফ কৰি দিছোঁ, কেনেকৈ চিঞৰি আছে সেই বস্তুটো মই দেখাই আছোঁ। কোনো মানুহ নাই আৰু এই তাত বহুত দূৰত মানুহ যাই আছে আৰু তাত বাদ দিয়ক আৰু ভিতৰলৈ মই যাই আছোঁ এই জুমন ট্ৰেভেলাৰ জুমন ট্ৰেভেলাৰ নহয় দিয়ক। তো ফ্ৰেণ্ডছ আৰু ইয়াত আহি মানে চৰাইবিলাকে পূৰা চিঞৰি আছে আৰু মই কথা নকওঁ মানে মই দেখাই দিছোঁ আপোনালোকক, শুনাই দিছোঁ কেনেকুৱাকৈ চিঞৰি আছে, শুনক। মানে হৰৰ টাইপৰ, তো শুনক। এইবিলাক পানী আছে আৰু পানীৰ মাজেদি আহিছোঁ আৰু এইবিলাক কিছুমান মানে ধান হেৰি হৈ গৈছে, পকি গৈছে আৰু কিছুমান ধান মানে কেঁচাই আছে। মই অলপ আগৰ দেখি যায় আপোনালোকক দেখাই দি আছোঁ আৰু ধান যেতিয়া ধান কাটিব আৰু এইডাল কি মাল চাওক গাইছ, হৈছে আমাৰ মামাহঁতৰ মটৰ আৰু তাতে আমাৰ মামাহঁতে মানে পানীখিনি লয় আৰু ইয়াত ধৰি লওক এইবিলাক ধান অলপ পকি গৈছে, দেখিছেনে? ইয়াত ধান অলপ পকি গৈছে, পকা মানে কাটিব লগা হ'লে আৰু আপোনালোকৰ ভিডিঅ' দিম অলপ মানে আগত অলপ কেঁচা হৈ আছে ন, ধান কাটিলে ভাল ভিডিঅ' দিম আৰু বেহাৰ চিনি নাহিলেতো ভাল গাইছ, বেহাৰত আৰু ভাল ভিডিঅ' দিম। তো মই ভিডিঅ' দি যাব ট্ৰাই কৰি থাকিম। ভিডিঅ'টো মানে এনেকুৱাই আৰু মোৰ চেনেলত এনেকুৱা ভিডিঅ' আহি থাকিব আৰু কিছুমান আহিব ব্লগ, কিছুমান আহিব কমেডি, গতিকে কি বস্তু দেখিব আৰু ধান কটা চিনি ভাল ভিডিঅ' থাকিব আৰু এইবিলাক ধান মানুহ
আহিব কমেডি আৰু কিছুমান আহিব ব্লগ, টেনশ্যন নাই, এইবিলাক যাই থাকিব আৰু আপোনালোকক ছাপোৰ্ট কৰিব আৰু তেতিয়াহে মই ভিডিঅ' বনাব মানে আগ্ৰহ পাম আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰিব মানে সেয়াই আৰু অলপ ছাপোৰ্ট কৰি দিব গাইছ। আৰু ভিডিঅ'টো এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই, জয় অসম। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই, জয় অসম।